আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। তো আজি আপোনালোকৰ মাজত এটা নতুন ভিডিঅ' লৈ আহিছোঁ। তো ভিডিঅ'টো আজিৰ বিষয় হ'ল যে খৰাং বতৰৰ কাৰণে কৃষকে খেতি কৰিব পৰা নাই। অসমৰ উত্তৰ পূৰ্বাঞ্চলত বৰষুণৰ কাৰণে মানুহৰ ঘৰ বাৰী বিভিন্ন ক্ষয়ক্ষতি হৈছে, কিন্তু অসমৰ উত্তৰ পূব অঞ্চলৰ বাহিৰে অসমৰ উত্তৰ অঞ্চলত বৰষুণৰ অভাৱত কৃষকে কৃষি কাজ কৰিব পৰা নাই। কঠীয়াতলিত এতিয়া বহুত কঠীয়া পৰি আছে, তেওঁলোকে এমুঠি কঠীয়াও খেতিত লগাব পৰা নাই পানীৰ অভাৱত। খেতিয়কসকলে একমাত্ৰ বৰষুণৰ ওপৰত আশা কৰি এই অঞ্চলৰ মানুহে খেতি কৰে। এতিয়া যদি আমি খেতি পথাৰত যাওঁ, গ'লে দেখা পাওঁ যে কিছু হৈছে আৰু অলপ অলপ খেতি কৰিব ধৰিছে। গতিকে এই ক্ষেত্ৰত মোৰ লগত এজন মানুহ আছে, তেখেত ধৰ্মীয় লাইনত যথেষ্ট আগ্ৰহী আৰু তেওঁ সদায় ধৰ্মক লৈ চলে আৰু ধৰ্মৰ প্ৰতি বিশ্বাস আৰু আস্থা আছে। তেখেত মোৰ লগত আছে, তেখেত প্ৰেম কৃষ্ণ দাস। তেখেতৰ পৰা মই জানিম যে এই যে বৰষুণৰ অভাৱত যে খেতিয়কে খেতি কৰিব পৰা নাই, কিছুমান ঠাইত তাৰমানে বৰষুণৰ কাৰণে বানপানী হৈ গ'ল, কিন্তু আমাৰ এই অঞ্চলত বৰষুণৰ কাৰণে খেতিয়কে খেতি কৰিব পৰা নাই। এই বিষয়ে আপোনাৰ ধৰ্মমতে কি কয়? এতিয়া এই বৰষুণৰ পৰিমাণ নিৰ্ধাৰণৰ ক্ষেত্ৰত মই ভগৱানক আশ্ৰয় কৰি যিবিলাক তথ্য জ্ঞান পাইছোঁ, সেইবিলাক বিভিন্ন কাৰণৰ ওপৰত প্ৰতিষ্ঠিত। প্ৰত্যেক বস্তুৰে কাৰক থাকে, কাৰকৰ ওপৰত নিৰ্ভৰ কৰি সকলো প্ৰকৃতিৰ কাম কাজবিলাক নিয়ন্ত্ৰিত হয়। এতিয়া এই বৰষুণৰ পৰিমাণৰ ক্ষেত্ৰত বা পৰিমাণ নিৰ্ধাৰণৰ ক্ষেত্ৰত এতিয়া তথ্য মতে বৰষুণ হয় প্ৰকৃততে যজ্ঞৰ ওপৰত, যজ্ঞৰ পৰিমাণৰ ওপৰত বৰষুণৰ পৰিমাণ নিৰ্ধাৰণ হয়। কাৰণ আগৰ দিনত ঋষিমুনিসকলে প্ৰচুৰ যজ্ঞ পাতিছিল, তাৰ কাৰণে বৰষুণৰ পৰিমাণ পৰ্যাপ্ত আছিল। মধ্যযুগত তাতকৈ হ্ৰাস পাইছে, কাৰণ যজ্ঞৰ পৰিমাণ কমি আহিছে। বৰ্তমান প্ৰায় 90% নোহোৱা হৈছে। তাৰ কাৰণ আজিকালি 90% যজ্ঞ বন্ধ হৈ গৈছে। এনেকি ভগৱানৰ নাম পৰ্যন্ত মানুহৰ মুখৰ পৰা ডিলিট হৈ যাই আছে। ভগৱানৰ নাম কৰিবলৈ পাহৰি গৈছে, ভগৱানক চিনিয়ে নাপায়। কিন্তু ভগৱান ব্যতীত এই বৰষুণ কোনেও দিয়াৰ ক্ষমতা নাই। এই দেৱ দেৱতাসকলক আৰাধনা কৰিলেও দেৱ দেৱতাই বৰষুণ দিব নোৱাৰে। বৰষুণ ভগৱান বিষ্ণুৰ আধাৰত নিৰ্ধাৰিত। ভগৱান বিষ্ণুক যদি সন্তুষ্ট কৰা যায়, তেতিয়াহ'লে আমি সঠিক পৰিমাণৰ বৰষুণ পাব পাৰোঁ। আগৰ দিনত মানে আজিৰ পৰা 30-40 বছৰ আগত মই নিজে চকুৰে দেখা পাইছোঁ, প্ৰায় নাম কীৰ্তন হৈয়ে আছিল। কাৰণ শংকৰদেৱে কৈছে, দেৱৰ উত্তম দৈৱকী নন্দন, শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, নামৰ উত্তম কীৰ্তন, কলি যুগত এই তিনিবিনে আৰু একো সত্য নাই। গতিকে এই কীৰ্তন কলি যুগত একমাত্ৰ ভৰসা। কিন্তু আজিকালি মানুহৰ মুখত কীৰ্তন নাই। বৰ্তমান কীৰ্তন 1% আছে। সেইখিনিও সাধুগুৰু বৈষ্ণৱৰ ভিতৰতে, সাধাৰণ মানুহৰ ভিতৰত ভগৱানৰ নাম চিন্তা চৰ্চা একো নাই। এইবিলাক কাৰণত যে হ্ৰাস পাইছে, ভগৱানৰ চিন্তা, ভগৱানৰ নাম, ভগৱানৰ কীৰ্তন, যজ্ঞ, পূজা পাতল সকলো হ্ৰাস পাইছে। তাৰ কাৰণে বৰষুণৰ পৰিমাণো হ্ৰাস পাইছে। এতিয়া আৰু হ্ৰাস পাব মানে আৰু 25 বছৰ পিছত মোৰ ধাৰণা মতে বৰষুণ নাথাকে। কাৰণ 25 বছৰ পিছত কোনেও ভগৱানৰ একো কৰ্ম বা চিন্তা একো নকৰে।
কিছুমান লোভীয়া স্বাৰ্থপৰ মানুহৰ মানে অকৰ্মৰ কাৰণে প্ৰকৃতিৰ ভাৰসাম্য হেৰুৱাই পেলাইছে। যেনে আজিকালি সংৰক্ষিত বনাঞ্চলত কোনো গছ গছনি নাই, এনেকৈ খেতি পথাৰতো গছ গছনি নাই। চব স্বাৰ্থপৰ লোভীয়া মানুহবিলাকে এই গছ গছনি কাটি তহিলং কৰিছে, যাৰ কাৰণে প্ৰকৃতিৰ যিটো বৰষুণৰ যিটো কাৰক, এই কাৰকটো নাইকিয়া কৰিছে। ভেকুলী নোহোৱা হৈছে, শগুন নোহোৱা হৈছে, কাউৰী নোহোৱা হৈছে, খেতি পথাৰৰ মাছ নোহোৱা হৈছে, জোক নোহোৱা হৈছে। এইবিলাক আছিল প্ৰকৃতিৰ ভাৰসাম্যৰ কাৰক। এই কাৰকবিলাক এটাও নাই। গতিকে বৰষুণৰ পৰিমাণ হ্ৰাস পোৱাটো একেবাৰে স্বাভাৱিক কথা। গতিকে বৰষুণৰ পৰিমাণ নিৰ্ধাৰণৰ ক্ষেত্ৰত মই এটাই ভাবোঁ, ভগৱানক আৰাধনা কৰিব লাগিব। ভগৱান ব্যতীত বৰষুণ কোনো বৈজ্ঞানিকেও দিব নোৱাৰে। বৈজ্ঞানিকে যিবিলাক দিছে সেইবিলাকৰ দ্বাৰা প্ৰকৃতিৰ নিচিনা কৰ্ম কৰিব নোৱাৰে। তৃতীয় কাৰক হ'ল, মই দেখিবলৈ পাইছোঁ সকলো মানুহৰ মুখত এটা কথাই শুনিবলৈ পাওঁ, এইটো আমাৰ, সেইটো আমাৰ, সেইটো আমাৰ, সেইটো আমাৰ, সেইটো মই কৰিছোঁ, সেইটো মই কৰিছোঁ, সেইটো মই কৰিম। গতিকে ভগৱানে চিন্তা কৰি দেখিছে যে মোৰ ইয়াতে কোনো কাম নাই, কাৰণ সকলো সিয়েই কৰিছে। সব তাৰ, মোৰ বুলিতো একোতো স্বীকাৰ কৰা নাই। গতিকে মোৰ বস্তুখিনি মই লাহে লাহে মই উঠাই লৈ যাওঁ, যাৰ কাৰণে গছৰ ফলান্তি আজিও লাহে লাহে কমি কমি 10% আহিছে। কাৰণ ভগৱানৰ দান কোনেও স্বীকাৰ নকৰে। গতিকে এনেকৈ যে ভগৱানক মানুহে পাহৰি গৈছে, গতিকে আমি এতিয়া ধ্বংসৰ দিশে অগ্ৰসৰ হৈছোঁ। তো আপোনালোকে ভগৱানৰ প্ৰতি অগাধ বিশ্বাস থকা মানুহজনৰ পৰা শুনিলে যে বৰষুণৰ পৰিমাণ হ্ৰাস হোৱাৰ কাৰণ কি। তো এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে, আমাৰ চেনেলত যদি আপুনি নতুনকৈ আহিছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰি পৰৱৰ্তী ভিডিঅ' পাবলৈ আপোনালোকে আমাক উৎসাহিত কৰিব। সকলোকে ধন্যবাদ। আজিৰ ভিডিঅ'টি ইয়াতে সমাপ্ত কৰিছোঁ।